Hello everyone, welcome back to my another mini vlog. আপোনালোকে হয়তো ভাবিছে এই আধা ৰাতিখন বাৰু এই ক'ত গৈ আছে আসলতে ঠাণ্ডা দিন বাবেহে এনেকুৱা লাগিছে আধা ৰাতি হৈ থকা নাই 5টাই বাজিবলৈ হ'ল পিছে মই গৈ আছো গুৱাহাটী এক্সাম এটা দিবলৈ চিপাঝাৰ পাৰ হৈ কি অসমৰ অতিকৈ পুৰণি নাৰিকলি মন্দিৰটো পোৱা যায় তাতে ৰখি লৈ আমি সেৱা ভাগ কৰি ললো কিবা এটা ভাল কামত গৈ থাকিলে হেনো ভগৱানৰ আশীৰ্বাদ লৈ ল'বলৈ লাগে আপোনালোকে নেভাবিব যে জব ইন্টাৰভিউৰ বাবে আহিছো এইটো আসলতে কোৰ্স ৰিলেটেড হয় সাবজেক্টটো এইটো এক্সামৰে সিবিটি চেণ্টাৰ মোৰ গুৱাহাটীৰ কাহিলিপাৰাত পৰিছে মোৰ লগতে আকৌ সেম চেণ্টাৰ কাজলৰো পৰিছিল ফাৰ্ষ্টতে দুজনীয়ে ধুনীয়াকৈ এক্সামটো দি ললো আমি আৰু তাই মানে গুৱাহাটীৰ ৰিলেটিভছৰ ঘৰতে থাকিছে সেইবাবে তাইক অলপ দূৰ আমি লিভ দি দিলো তাই জালুকবাৰীতে নামি দিলে আৰু আমি ঘৰলৈ বুলি ৰাওনা হলো ৰ'ব পেট পূজাচোন কৰাই নাই আমি ৰাতিপুৱাৰ পৰা হলে একোৱে খোৱা নাই দেই সেইবাবে চাংচাৰীৰ ওচৰতে থকা হোটেল এখনত আমি ভাত খাই ললো ভাতটো খাই লৈ উঠিহে শান্তি লাগিছে যিহে ভোক লাগি গৈছিল আচলতে গুৱাহাটী অহাৰ মোৰ মেইন ৰিজনটো এইটোৱে আছিল